মননো কি আৰু আছো দে ভালে। আজি 1 বছৰে হ'ল তোক দেখা নাপাওঁ। যদি মানে মন পৰি আছে মোক ঘৰত নাম থাকিয়া আইবাটো দিবা মোৰো ইচ্ছা আছে। তই যিখানে কাণ্ড কৰছা। কি ইমান ডাঙৰ কাণ্ড কৰিলো মই তাইক ভাল পাওঁ মই কি তাইক দাদাৰ লগত বিয়া পাৰিব লাগছিল তই যদি তাইক ভালেই পাওঁ মই কিয় কোৱা নাছিলি? আৰু মই ক'লোৱে যেনিবা মোক কি বিয়া পাতি দিলো নেকি তাইক আমিতো তোক সেনেকে আনবা নিদিলো, ভালকে সাজি কাচি আনলো। তাইক বাদ দিছ মই ঘৰত মোক পইচা লাগছিল পইচা মোৰ লগত নাই ৰ। যিখিনি আছিল তোকে দিয়া দিব। মাইবা আৰু কাৰ লগত কথা পাতি আছে মনে মনে শুনিয়ে থাকো। দেচোন যাই দে হাত আজি গধূলি কাৰোবাৰ দোকানত যাই পেলাই অনলাইন মাৰি দিম দে। কি হে মা কাক পইচা মাৰি দিয়াৰ কথা কৈছে আমাৰ পৰা লৈ কিনে? নাই এনেই কিবা কথা পাতি আছিলো। আমাৰ পৰা কাক পইচা মাৰি দিব? নিশ্চয় সৰু পুতাকে দিব। চাও নহয় কিনকে দে পইচা। এতিয়াহে গম পালো ডাক্তৰক দেখাম বুলি কয় আমাৰ ইয়াৰ পৰা পইচা লয়, কিন্তু বেমাৰ কিয় ভাল নহয়? বেমাৰ ক'ত ভাল হ'ব? সৰু পুতাকক পইচা কেনে পঠাই দিলে দেখ নহয় কিনকে এইবাৰ পইচা দে। আজি আহক আমাৰ ইহঁত চাও মই কিনকে পইচা দে। দিনত দিনটো মোবাইল চাই থাকিব নিও আজি এইটো ৰুমত খালি সেইটো ৰুমত কিন্তু এটা বছৰ বেছি গাল ভাড়া পাবি তাতে দিলে মই বাহিৰত অলপমান মালিক নি দেখিলে দিনৰ ভাড়াৰ কথা মনত পৰি দে তোমাকতো গুৰুত্ব নাইয়ে একেবাৰে হ'ব দে হ'ব পাৰে তুমিনো কিমান বকা আৰু এটা কথা কোৱাচোন তুমি মালিক নি বোলে তোমাক ক'বাত ৰখি থাকে নেকি চব কথা মোক নকে কাক ক'ব মালিক নি তুমিতো কইনাহে ঘৰৰ ভিতৰতে থাক বাহিৰত যাবচোন একবাৰ কি হৈছে কি হয় নাই গম পাবা অলপমান অ ৰবা মালিক নি তোমাক বৰকে শুনিছে নেকি 2 মাহ হলি ভাড়া দিবা তো কালি মাহ পিছে গোটেই ভাড়া উঠাই দিম তাও হলি তাই কি বকো তোমাক এই কচোন তোমাৰ মাৰ পইচাৰ কথা আজি 6 মাহ আগত যে সেই ডাইৰেক্ট মস্ত ডাঙৰ ঘৰটো ললা কথা পাতি উঠা তোমাক পাৰ নাকা হলা গৰুকে খানাত লাগিছ আজি 4 মাহ পাছ মাহিলে মাৰ তাত দৰমহা দিছে তুমি দেখছ না তুমিও তাক দৰ মাৰ কথা আশা কৰি তাত দৰমহা আশা উঠা নাই তথাপি দাদা হচ্ছে না তুমি যদি মায়ে কি পইচা নিদিলা গৈ আজি আমি ক'ত থাকিব লাগিল হয় তুমি ঘৰত যাবা না নেকি তুমি এই উৎপাদন কৰি থাকিব লাগিল হয় কমচে কম তাত দৰমহা তুমি খাইটো তুমি শান্তি মতে কিমান আৰু বাহিৰত বিচাৰি আশা কৰিবা যদি বেছি কোনো কিবা কৰা কৰিম ৰবা মইতো কাম বিচাৰি নোপোৱা নাই কাৰণে কৰা নাই হ'ব মই কিবা খাবার থেকে যোগাৰ কৰো ৰবা ৰাতিকে কিন্তু একো গৰজন নাই গধূলি অলপমান ওলাই যাবা তুমি এটা কাম কৰা তুমি ধুনীয়া পাক ঘৰত দিয়া বাপৰে কি গৰম দিছি এই গৰম মাহত কেৱল অৰ্ডাৰ দিবা জানিব এইটো খান সেইটো খান অলপ যে সহায় কৰি দিয়ে সেইটোতো নাইয়ে একলা কেৱল ৰান্ধি থাক আৰু খুৱে থাক কাৰ পাল্লাত পৰিলো মই বাবা মকচোন আজি বোৱাৰী মোক জানা এনে কৰছি পুলিচৰ নিচিনাই যেন মই কিবা চুৰিয়া কৰছো কি আমাৰ তন্ধুৰ আৰু সদায় কি হৈ থাকে এইগিলা শাহুৰে বৈৰে দেখা পালি কাজিয়া মুঠতে মই আজি ৰাহুলৰ মাকৰ লগত কথা পাতি আছিলো বোৱাৰী মোক চুপি চুপি শুনি আছে মই থাকা যদি তহঁতৰ ইমান প্ৰব্লেম হৈছে মোক বৃদ্ধাশ্ৰমত থৈ দি মোৰ যদি ইমান প্ৰব্লেমে হলা হয় নতুন ঘৰটো লৈ কেনে মই তোক নাইদিলো হয় তাইকে একলাই ৰাখিলো হয় তন্ধু মই কামৰ টাইমত থাকিলে বোলে কামৰ টেনচন ঘৰত আহিলি তিৰিত টেনচন মাকৰ টেনচন অশান্তি হৈছে গোটাই তন্ধুৰো গোটাই অশান্তিয়ে মৰি নাই এফালে বোলে হাৱা এফালে বোলে বৈৰাগ দেখা দেখি হলিয়ে কাজিয়া এটা বা আৰু কথা পানী এগিলাচ দে হা দিছো ৰবা এওঁতো আহিলে মাকৰ কথাখিনি গোটেই লগে দিওঁ চাও নহয় ময়ো কিনকে পইচা দে ল পানী তুমি বোলে মাৰ লগত কিবা লাগিছ কিয় সদা লাগি থাক যদি মাথা খাই কিবা প্ৰব্লেম হৈছে কবা তোমাক মই ঘৰত থৈ আহিম তোমাৰ ঘৰত মাৰ কথা শুনি কিনে তুমি মোক ঘৰত থৈ আহি গেলা কিবাকে মাই কি কৰিছে তুমি জানা না মায়ে আৰু কি কৰিলে কি কলাক মানে তোমাৰ দৰ মাৰ পইচা দি ভাইটিৰ ঘৰ চলাই আছে সিবাগে কি মায়ে তাৰ মানে মই নাজনাকে এগিলা কৰি আছে তে মাকো আৰু মই পইচা দিয়া বন্ধ কৰিম নে
দা যি কৰা কৰা তোৰে মাজত মই নুকুমাও দা ভাল ক'বা গেলেওতো বেয়াহে হয় তোমাৰ পক্ষত কথা নাপা গেলেও মোৰ বেয়া দা তুমিও যেতিয়া আহি পালে ফ্ৰেছ হৈ লওঁ চালা তাইকো মই মিছাতে খং কৰিলো এনেকেনো কিমান সহ্য কৰিব তাইও গোটাই ঘৰৰ কাম তাইয়ে কৰে মাইটো অলপ লাগিয়ে নাদে এনে হ'ব দে যি হ'ব পিছত ভাবিব দে ভাত দিয়া মোক এটা কাম কৰা এই মাক মাতি আছো মাক মাতিলে তুমি নাযায় তুমি গেলি ভালহি পাব নহয় মই নাযাওঁ দিয়ক মই গেলি আৰু কিবা যাব লাগিব তুমিয়ে মাতি আছা ভাত বাঢ়ি দিয়াৰ আগতে ক'ব লাগে শুনা পাবা একেলগে তোমাৰো নালাগে মই অলপ দেৰিকে খাব আৰু তুমি নাখাচোন thế mà cũng đã mặt thằng cái đây ra nó nói vậy নাগে দে তাই ভুল মই সুধা জয়কে নিদিকে সন্ধিয়া খাই লৈছো নাকলাকে মই পিছে খাম দে hello মানে তুমিও মারা যাবনি দিবা হলো নাকি এটা থিয়া দিয়েছো কি বাতিটো কোনো কাষতে আছে আঞ্জা কিন্তু মাও লৈ খাব পাৰি ন তুমি তো দিবা পারলে হো মই অলপ দিছোৱে তোমাৰ লগতো আর কি হবো সেইটো কৰিব লাগা চাঞ্জে লাগে বাহানা এটা পালাক না ঠিক গুচি গেল ৰাখে নাই মই খাম কি তোমাৰ ব্ৰাছ কৰাই হোৱা নাই মই খাহি ৰখিছো তাতে এটা কাম কৰা মই মেৰা হাতটো মূলতে দিয়া দিয়া এই বন্ধু কম যাবি কাম এটা আছে এইবিলাক কাম দুটা হ'ব যদি হয়তো কৰিব লাগিব দিয়া দল দিয়া এই বৰষুণ যাব নেৰাই হ'ল কামটো কৰিব লাগিব আৰু মাইৰ পৰা পইচা ল'ব নোৱাৰা কাৰণ দাদাই গম পালি মাইকো বিয়া কৰি যাব তাতো শুনা মতে বৰটো বোলে আমাৰ ভাল নহয় তুমি অকল আমি দিব ভাই সদায় ৰাতিপুৱা ওলাই হ'ব কামটো হ'ব বুলি তাইকো কৈ দিওঁ আজি কামটো হ'ব দে কিন্তু নাই কামটো নহয় আজিয়ে চা সেই বৰষুণত ভিজি আহিছো নাই সেই একেকেইটাই কথা এইটো কাম তোমাৰ কাৰণে নহয় মোৰ আৰু তাইক মানে অনিচ্ছা লাগছে আৰু যে এইটো কাম নকৰো এইটো কাম নকৰো এইফালে চলবাৰ কাৰণে টকা পইচা নহয় হৈছে উপায় নাই দে তই অলপ কষ্ট কৰিব লাগিব তোৰো এটা ভুল হৈছে কিন্তু নহয় মোৰ মোৰ আৰু কি ভুল হলে আৰে তোৰ বহুত ভুল হৈছে তই হাতী অহাৰ পিছত কলগাছ বিচাৰি আছা হাতী খোৱাবৰ কাৰণে এইটো কথা নহয় এইফালে মই তাইক কিনকে নানিলি আমাৰ দাদাৰ লগত বিয়া হৈ যায় তাইক মই ভাল পাওঁ দাদাৰ লগত কিনকে চাম নাজনে ভাই তই কি কৰিব খুজিছা তই যি কৰ ভাবি চিন্তি কৰবি নতুন জাগা নতুন মানুহ দে ৰচোন মোৰ ফোন এটা আহিছে তাই ফোন কৰি আছে ৰচোন হেল্ল' হয় যাইছে লগৰ এটাক লগ পালো তাতে কি নিবা লাগে দে অলপ দেৰি হ'ব যাইছো আৰু এইফালে বস্তুৰ লিষ্ট দিছে লগত নাই পইচা কি কৰিম আকৌ ভাবিয়ে বনাই কাম এটা ভাই মোক বহুত আৰ্জেণ্ট লাগে তই কিবা এটা চাবিচোন যদি পা দেচোন দে তোৰ নাম্বাৰটো মোৰ লগত আছে নহয় মই তো কিবা পালি ফোন কৰিম দে তোৰ যদি প্ৰব্লেম মোক অলপ আগবাঢ়ি দে হ'ব আহিবচোন আমাৰ ঘৰত বোৱাৰীক লৈ পেলাই আমি নতুন ঘৰটো বনাৰ পৰা আপুনি আহাই নাই দেখোন এই বোৱাৰী চাহ আনিছি ৰ'ব দক দেই ন মাছা খাওঁ তুমি চাহকাপ নলগিয়া চাহকাপ আনি তাতে থলা তুমি মই অলপ দেৰিকে খাম দাঁত নাই কষ্ট লাগে এনেও ডাঙৰে আগে খাই সৰু পিছত
চাহকাপ খোৱাতে দানা ধৰো একো নাযায় দে, চাহকাপ খোৱা একেলগে। মই খাম দে অলপ দেৰিকে, ধুনীয়াকে খাই লওঁ। বাবা এটা কথা হৈছিল, কালি মোক অলপ পইচা দি দিছো। পইচা আপুনি কি কৰে মা? আপোনাক লাগ বোলাৰ লগে লগে দেখোন এই চব বস্তু আনিয়ে দিয়ে। নহয় ৰবা বোৱাৰী, মোৰ এই ভৰিখন অলপ বিহে আছে। এই ভন্দমাত বোলে এটা ভাল ডাক্তৰ গৈছি, ঘৰখনৰ মাকে মোক অলপ আগত কৈ গৈছি ৰবা, তাতে যাই দেখি আহিম। অ মা, আপুনি আৰু কিমান মিছা কথা কয়? ডক্তৰক দেখাম বুলি কৈ সৰু ভাইটিক আপুনি কিমান পইচা দিলা? আৰু শুনা দে, তোমাকো মই এটা কথাই কলো, তোমাৰ দৰমহাৰ পইচা দি তাতে এখন ঘৰে চলে, বেলেগৰ খোজতে নচলে। আৰু মা তুমিও কি এতিয়াও তাৰ লগতে ৰিষ্টা ৰাখি আছ নেকি? মই তোমাক আগতে কৈছো না, তাক মই এখন ঘৰতটো বাদ দি তাক মই ভাই বুলিয়ে নাভাবো এতিয়া। এই তুমিও একবাৰ কলি বুজি নাপাও। নহয় বাবা, তই যেনেকে মোৰ চলি, সিওতো মোৰ নিজৰে চলি। সি দুখত থকাটো মই কেনেকে সহ্য কৰিম? তাতে যি নেকি সি এটা কাম কৰা নাছিল, তাতে বা সি কেনেকে চলছি, কি বা খাইছি, কি বা লৈছি। আজি কিমান দিন হল মই তাক দেখাই নাই। ভাই তই আজিকালি সিহঁতে দেখাই নাপাই ভাই নকবি দে, বিয়া পাতি যি জ্বালা, টাইমে নাপাই আছো। লগত চলিকটো টাইম দিবই নোৱাৰো 1%। কৰিব লগা আছিল, টাইম নাপাই। নকবি দে ভাই, তিৰিৰ কাম কৰা নাই ৰ। ঘৰত যি জ্বালা, তিৰি আৰু মাইৰ সদায় কাজিয়া। এইফালে মাৰি পেলে হ'ব নোৱাৰো মই, তিৰিৰ খাইলে হ'ব নোৱাৰো। এখিনি টাইম কি মই ঘৰত নাই? এখিনি টাইমত দুও পুৰা মনলৈ যুদ্ধ লাগি আছে বৰ্তমান। নহয় ভাই, তিৰিৰ গাত দপ নাই, এই আমাৰ মাইটোৰ গাত আছে দপ। এই সিদিনাও অখাত কিনিম বুলি কৈ পইচা নিছি, নি কেনে সৰু গোটাক টোক দিছি। আৰু মোক সিদিনাও পইচা খুজিছে, এনেকে পইচা গিলা খুজি খুজি সৰু গোটাক টোক দি থাকে। তাইৰোনো কি আৰু আগ নুঠব, দিনটো ঘৰত কষ্ট কৰে, ভাত বনাৰ পাই, চাহ বনাৰ পাই, চব তাইয়ে কৰে। মাইটো অলপ লাগিয়ে নাযায়। তাকেতো ভাই, বুজাবুজি নাই, একদমেই বুজাবুজি নাই। সাহস বজাকৰ মাজত নিজৰ জেকৰ দৰে ভাবিব লাগে, তো কবাৰ বেলেগৰ আপি বুলি ভাবে। তোৰে ভাল হৈছি ভাই, দোকানখন ঘৰতে বহি চা, ঘৰখনো চাৱা চিতিয়া হল। ভাগৰ দাম মাতিলে 300 টকা দাম মাতে, মূল লাভ বেছিয়ে নাপায়। তাই ভাল হৈছে, কলেজৰ আপি টাইমে টাইমে চাব পাৰে। এতিয়াও আপি চাৱাটোৰ বয়স আছে, বয়সৰ কাৰণে বিয়াখন পাত। বেলেগ চলি তোৰ বয়সত বিয়া পাতি চলিৰ পাইতে হল, তই এতিয়াও কলেজৰ আপি চাই এটা। বিয়া পাতি তোৰ কি অৱস্থা আছিল, নকলা বিয়া। ভাই এইগিলা বাদ দি আৰু কি হৈছে, এতিয়া ৰাতি হব, মই যাওঁ নহলে আৰু এহঁতে ঘৰত যুদ্ধ লাগি মৰব। মই যাওঁ দে ভাই। তাৰো বেচেৰাৰ বিয়া পাতি উপায় নহয়। মোৰ বাচ্ছাটো কি বেলেগত যাব নে চাই থাকিম পঢ়ি। বাপৰে, মাছৰ আঞ্জা এখন বেলেগ বনাইছ আজি তুমি। মইনো এনে কোনদিনা আঞ্জা বেয়া বনাও? সদায়তো ভালে বনাও, তোমাৰে মুখত নালাগে। আজিতো লাগছি, আজি ভাল বনাইছ কাৰণে লাগছি। লাগলাখান বাদ দা, কথা এটা আছে হা। কি কথা ক? আমাৰ যে গাঁৱত মাটিখিনি আছে, সেইখিনি এনে কি কৰিম বুলি ভাবিছ? ভাবাই যে তোমাৰ বহুত কথাই ভাবছি এইখিনি মাটিক লৈ কিনে। কি ভাবিছ মোকো কোৱাচোন, ময়ো শুনো। বৰ্তমান মই এইগিলা একো ভাবা নাই, ভাবিম দে পিছত। তুমি ভাববা নালাগে ৰবা, আজি আমাৰ মায়ে মোক ফোন মাৰছিল গধূলি, আৰু ফোন মাৰি কিনে মোক কেইটামান কথা কৈছিল ৰবা। বাপৰে, মাদাৰো তোমাক কথা শিকে দিয়া কৰিছে, কি কলা হা মাদাৰে? কথা লগে দে নাই ৰবা, আমাৰ ভালৰ কথা চিন্তা কৰি আমাৰ দুটামান কথা হৈছিল। কি বা ভালৰ কথা চিন্তা কৰিলে কচোন, মোকো শুনো অলপ। কি ভালৰ কথা মানে, গাঁৱত যে মাটিখিনি আছে সেইখিনি বিক্ৰী কৰি কিনে আমি কিবা এটা বিজনেছে কৰো দা। এইগিলা চাকৰি তাকৰিতো বেছি ভৰসা নাই, এটা দুখ পালিয়ে বোলে আজিকালি উলিয়াই দে। দেচোন সেইগিলা পিছত ভাবিম, মাইৰ লগতো আলোচনা কৰি ল'ব লাগিব। মাইটো ঘৰত আছে নহয়, মাইক নোধোৱাকে মই মাটিখিনি বেচিব পাৰিম নেকি? দে হ'ব দে, বাদ দে এইগিলা, ৰাতি হৈছে শুই থাকা। এনে গোটেই মাকক সোধা কৰি একো কাম নকৰিয়ে, কিবাকে ইয়াৰ পকেটৰ পইচাখিনি নি কিনে মাকে সৰু পুতাকৰ ঘৰ চলাই আছে। যি কৰে কৰি থাকক, নকওঁ মই একলা, ঘুমাই থাকাই ভাল। ঠিকে ভাবছা, কিন্তু তোমাক বিয়ে দাই দে ৰে। তোমাক সৰু ভাইৰে বোলে বন্ধই নকৰা, আৰু সেই মাটি দি দিব। চাবা সেইখিনি মাটি মাইৰে, দাদাতো নহয়। আৰু মই যিমান মতে শুনা পাইছো, মাই বোলে এখন ঘৰত থাকি ইমান ভাল পোৱা নাই, কাৰণ বৈৰাগটো যিহে বোলে মাইক কোৱা হৈছে। আৰু মাইকে তোমাক এতিয়া ভালে কোৱা হৈছে, কথা এটা সুধি থাকে না, তুমি অলপমান চেনি তেনি দিবা, মোক যেনেকে দিছিলা। চেনি মই দিছিলা, কৰি দিছিল, চবে গম পাইছিল। গম পাইছিল চবে কোনে কোনে চেনি দিছিল। চেনি নিদি আমাৰ দাদাকো কতে ললা দেখোন। ডাইৰেক্ট মই চেনি দিয়া নাছিলো, বাপৰে বাপ, ডাইৰেক্ট যি মইনা বন্ধুৰে মাতটো চিলো। তুমি সেই মইনা বগীটো ভোগাত ঢুকি দিছিলা। হ'লেও আনছি জব দিয়া হৈছিলে, তুমি যদি দুদিন ধৈৰ্য নিদিলা পাই আনছিটো লৈ বাহিৰটো আছে। লালকেইটা তাৰ আংকি। এটা কথা মনত আছে না, মই যে তোমাক 40 টকা 37 টকা দিছিলো,
তুমি যে সুধিছিলা পইচা ক'ত পালা মই তাত মালিকৰ পৰা আনি তোমাক দিছিলো মানে তুমি চুৰ কৰি কেনে দিছিলা চুৰ কৰি হওক নিদিলো তুমি একদম তাণ্ডৱ দেখিছিলা মোক পইচা লাগবো এই 40 টকা তাৰ পকেটৰ পৰা লৈ দিছিলো দে যিয়ে নহওক আগত দিনকেইটা মনত পেলেও বৰ খাই দিছে আৰু এটা কথা মনত আছে না 1 নম্বৰ খণ্ডত তোমাক যি মই যে তোমাক 10 টকা খুজিছিলো গুগল পে তুমি যে ৰ'দত একটু দিছিলা মোক মই 50 টকা দিছিলো সেই 50 টকাটো তুমি ঘূৰি দিম বুলি কাৰণে আজি বছৰ খুজিলা নিদিলাই বাপৰে তুমি 50 টকাতে লাগি আছো আজি যে ইমান শুই আছে কাৰ পিছে দেখা আহিছা তুমি বৰ পইচা তুমি দাদা হ'ব দা আগৰ দিনবিলাক সঁচাকে বহুত ভাল আছিল দা এই ৰ'দ মাহত তুমি থৈ যা মই যে ঘুমেৰে কাটিম বুলি কৈছিলো কি কৈছিলো মই মানুহে সঁচাকে প্ৰেমত পৰি যি পাই তাকে দিব বুলি কম না ইদা হ'ব ইদা ৰাখিছো কোৱা দাদা বহুত ৰাতি হ'ল কেৱল কামটো বিচাৰি যাব লাগিব